নলবাৰী টিহুত ছাদ ঢালাৰ কাৰণে ৰেডি হোৱা বিল্ডিঙৰ ইনস্পেকশ্যনৰ কাৰণে আজি আমাক মাতে আৰু ইয়াতে ৰড বান্ধা প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াতে চাওক ভীমৰ প্ৰতিডাল ৰড কলমৰ ভিতৰলৈ গৈছে, এইকাৰণে যাব লাগে যাতে ভীমৰ লোডখিনি ধুনীয়াকৈ কলমে ট্ৰান্সফাৰ কৰিব পাৰে। আৰু ভীম কলম জাংচনত ইয়াতে এটা সদায় ৰিং দিব আপোনালোকে, আৰু এই ৰিংটো যাতে প্ৰপাৰ গাঁঠি পৰে, যাতে 8ডাল ৰডত কলমৰ যিমানকেইডাল ৰড থাকে এই গোটেইকেইডাল ৰডৰ লগত যাতে ধুনীয়াকৈ গাঁঠি দি সেইটো প্ৰপাৰ এটা চিষ্টেমত বান্ধে যাতে। ইয়াতেও চাওক ইয়াতেও ৰিংটো প্ৰভাইড কৰিছে, গতিকে এইবিলাক বস্তু আপোনালোকে মালিক হিচাপে নজৰ দিব লাগে। আৰু চাওক ভীমবিলাক ধুনীয়াকৈ ইয়াতে L/4 চিষ্টেমত কাট পিচ কৰি বান্ধা গৈছে। ইয়াতেও চাওক আপোনালোকে এই ভীম কলম জাংচন এইটোত যে দেখিছে ইয়াতে কলমৰ এটা লেপিং পৰিছে, আপোনালোকে ভীম কলম জাংচনত কলমৰ লেপিং নিদিব। আৰু যিবিলাক কেণ্টিলিভাৰ ভীম, এইটো কেণ্টিলিভাৰ ভীম, চাওক কেণ্টিলিভাৰ ভীমত সদায় তলতকৈ ওপৰৰ পৰ্চনত ৰড বেছিকৈ দিব আপোনালোকে, এইটো ৰুল হয়। তলত যদি 2ডাল ওপৰত 4ডাল বা তলত 2ডাল হ'লে ওপৰত মিনিমাম 3ডাল ৰড দিব। গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে টেকনিকেল পাৰ্চন এজনৰ হেল্প লৈ কামবিলাক কৰক, বহুত ভাল হ'ব ঘৰখন আপোনাৰ।